আপুনি জানেনে পুনৰুত্থান মানে কি আৰু আপুনি জানেনে প্ৰভু যীশু খ্ৰীষ্ট ক্ৰুচত মৃত্যু হোৱাৰ পাছত তেওঁ 3 দিন 3 নিশা ক'ত আছিল তেওঁ ময়দামতে শুই আছিল নেকি নে ক'ত আছিল আমি কবৰস্থানত আমি কিয় প্ৰাৰ্থনা কৰোঁ কিয় উপাসনা কৰোঁ কবৰস্থানত কি আছে আত্মা আছে নেকি নে কি আছে আহক আমি সম্পূৰ্ণকৈ জানো আপুনি জানেনে প্ৰভুৱে ক্ৰুচৰ মৃত্যুৰ পাছত 3 দিন 3 ৰাতি ক'ত আছিল তেওঁ সেই ময়দামতে পৰি থাকিল নেকি নহয় তেওঁ ক'ৰবাত গৈছিল ক'ত গৈছিল বহুতে ভাবে তেওঁ 3 দিন 3 নিশা তেওঁ নিজৰ পিতৃৰ ওচৰত গৈছিলগৈ আৰু দেওবাৰে পুৱাতে গুচি আহিছিল কিন্তু এইটো বাইবেলত ক'তো উল্লেখিত নাই তেওঁ নিজেই মৰিমক কৈছিল মই পিতৃৰ কাষত যোৱা নাই যামহে যোহন 20 অধ্যায় 17 পদত কৈছে যীশুৱে তেওঁক ক'লে তুমি মোক নুচুবা কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ যিজন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ তেওঁৰ ওচৰলৈ মই উঠি যাওঁ এই বাক্যটোৰ দ্বাৰা স্পষ্ট যে তেওঁ তৃতীয় স্বৰ্গত যোৱা নাছিল তথা পিতৃৰ কাষত যোৱা নাছিল তেওঁ নিজকে কৈছে মই পিতাৰ কাষত যামহে বুলি কৈছে তাৰ মানে তেওঁ এতিয়ালৈকে স্বৰ্গৰোহণ হোৱা নাছিল স্বৰ্গৰোহণ হ'বহে তেতিয়াহ'লে তেওঁ 3 দিন 3 নিশা ক'ত আছিল 3 দিন 3 নিশা ক'ত গৈছিল মঠি 12 অধ্যায় 39-40 পদৰ মতে কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে এই যুগৰ দুষ্ট আৰু বেবিচাৰী লোকসকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু জোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহ'ব জোনা যেনেকৈ 3 দিন 3 ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল তেনেকৈ মানুহৰ পুত্ৰও 3 দিন 3 ৰাতি মাটিৰ তলত থাকিব হয় প্ৰভুৱে মৃত্যুৰ পিছত অন্য এটা বেলেগ সংসাৰত গৈছিল যিটো সংসাৰৰ নাম অল টেষ্টামেণ্টত পুৰণি নিয়মত হিব্ৰু ভাষাত চিয়ল বুলি উল্লেখ কৰিছে আৰু গ্ৰীক ভাষাত নতুন নিয়মত হেডিছ বুলি উল্লেখ কৰিছে আৰু অসমীয়াত যাক আমি কওঁ পৰলোক বা মৃতলোকৰ ঠাই বুলি কওঁ এই ঠাইতে এই চিয়ল তথা মৃতলোকৰ ঠাইত দুটা স্থান আছে এটা হৈছে পৰমদেশ অন্য এটা হৈছে যন্ত্ৰণা বা দুৰ্ভোগৰ ঠাই আৰু যীশুৱে চিয়লৰ এই দুটা ভাগৰ যিটো পৰমদেশ বুলি কোৱা হয় বা ইংৰাজীত পেৰাডাইজ বুলি কোৱা হয় বাইবেলৰ মতে আব্ৰাহামৰ কোলা বুলি কোৱা হয় প্ৰভুৱে তাতহে গৈছিল প্ৰভুৰ সৈতে দুজন দুৰ্বৃত্তৰ এজনে প্ৰভুক নিজৰ পাপৰ বিষয়ে স্বীকাৰ কৰিছিল আৰু কৈছিল প্ৰভু তোমাৰ ৰাজ্য আহিলে মোকো শৰণ কৰিবা তেতিয়া প্ৰভুৱে কৈছিল মই তোমাক স্বৰূপকৈ কওঁ তুমি আজিয়েই পৰম দেশত মোৰ সংগী হ'বা প্ৰভু যীশুৱে চিয়ল বা হেডিছত কি কৰিব গৈছিল বুলি সুধিলে তেওঁ তাত প্ৰচাৰ কৰিব গৈছিল প্ৰথম পিতৰ 3 অধ্যায় 19 পদত কৈছে সেই আত্মাৰে তেওঁ গ'ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্ৰচাৰ কৰিলে বুলি কৈছে ইয়াত কৈছে প্ৰচাৰ কৰিব গৈছিল য়েছ সেই চিয়ল বা পৰলোকত তেওঁ প্ৰচাৰ কৰিব গৈছিল গতিকে তেওঁ 3 দিন 3 নিশা এই চিয়ল বা হেডিছৰ বা মৃতলোকৰ ঠাইত সেই শুভবাৰ্তা প্ৰচাৰ কৰিব গৈছিল হেডিছ বা চিয়লৰ বিষয়ে ভালকৈ জানিবলৈ হ'লে এইটো ভিডিঅ' চাব লাগিব আৰু লিংক ইন দ্য ডেছক্ৰিপশ্যনত আছে ৰিজাৰেকশ্যন ডে বা পুনৰুত্থান দিৱস মানে কি এইটো দিনটো হৈছে মানৱ জাতিৰ মাছিহা মানৱ জাতিৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ ক্ৰুচৰ মৃত্যু হোৱাৰ পাছত যীশুক কবৰ বা ময়দামত তেওঁৰ শৰীৰটো ৰখা হৈছিল কিন্তু যেনেদৰে তেওঁ আগতেই কৈছিল 3 দিনৰ পাছত তেওঁ আকৌ পুনৰ জীৱিত হ'ব ঠিক তেনেদৰেই তেওঁ তৃতীয় দিনা অৰ্থাৎ ৰবিবাৰে পুৱা পুনৰুত্থান হৈছিল ডক্টৰ লোকে লিখা শুভবাৰ্তা 24 অধ্যায় 1-7 পদত কৈছে কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দুখমুকালিতে তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ ময়দামৰ ওচৰলৈ আহিছিল তেওঁলোকে ময়দামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে পাছত তেওঁলোক ময়দামৰ ভিতৰলৈ সোমাই গ'ল কিন্তু তাত প্ৰভু যীশুৰ দেহ দেখা নাপালে তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোঁতে সেই ঠাইত চকমকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ'ল পাছত তিৰোতাসকলে ভয় পাই মাটিৰ ফালে মূৰ দুৱাই থাকোঁতে সেই দুটে তেওঁলোকক ক'লে তোমালোকে মৃতলোকৰ মাজত জীৱিতজনক কিয় বিচাৰিছা তেওঁ ইয়াত নাই কিন্তু তেওঁ উঠিল তেওঁ গালিল প্ৰদেশত থাকোঁতেই যি কথা কৈছিল সেই কথা তোমালোকে সোঁৱৰণ কৰা তেওঁ কৈছিল বোলে মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমৰ্পিত হ'ব আৰু ক্ৰুচত হত হৈ তৃতীয় দিনা পুনৰাই জি উঠিব য়েছ তেওঁ পুনৰাই জি উঠিল আৰু সেই জি উঠা দিনটোকে আমি পুনৰুত্থান দিৱস হিচাপে পালন কৰোঁ আমাৰ প্ৰভুৱে একমাত্ৰ ঈশ্বৰ যি ঈশ্বৰে মৃত্যুকো জয় কৰি পুনৰুত্থান হ'ল পুনৰ জীৱিত হ'ল আৰু তেওঁ নিজেই কৈছে মই পুনৰুত্থান আৰু জীৱনো যিকোনে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীয়াই থাকিব বুলি কৈছে য়েছ তেওঁৱেই হৈছে পুনৰ জীৱিত পুনৰুত্থান হোৱা ঈশ্বৰ আৰু তেওঁ জীৱিত অৱস্থাত এতিয়াও আছে যি বিশ্বাসী লোকসকলে আমাক ডনেশ্যন দিলে বহুত ধন্যবাদ আমাৰ প্ৰাৰ্থনা আছে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আৰু যি বিশ্বাসী লোকসকলে আমাক ডনেশ্যন দিব বিচাৰে তেওঁলোকে এই থেংকছ বটনটো দবাই পেলাইও আমাক ছাপোৰ্ট কৰিব পাৰে বা এই SBI একাউণ্টতো পঠাব পাৰে বা এই গুগল পে' QR কোডটো স্কেন কৰিও আমাক দিব পাৰে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব আমাৰ প্ৰাৰ্থনা আছে ধন্যবাদ আপুনি জানেনে
মৃত্যু হৈ যোৱা লোকসকলৰ আত্মা কলৈ যায় আৰু ক'ত থাকে? আত্মাবোৰ কবৰস্থানতে থাকে নেকি? কবৰস্থানত কি আছে? বহুতেই ভাবে কবৰস্থানতে আত্মাবোৰ থাকে আৰু এদিন যেতিয়া প্ৰভু আহিব তেতিয়া এই আত্মাবোৰ উঠি যাব। কিন্তু আমি বাইবেলত এনেকুৱা নাপাওঁ। বাইবেলে কৈছে ইব্ৰী 9:27 কৈছে, আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদবিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে। মানুহ মৰাৰ লগে লগেই সুদবিচাৰ স্থানত উপস্থিত হয় আৰু তাত বিচাৰ হয় তেওঁ প্ৰভুক গ্ৰহণ কৰি মৰিল নে নমৰিল। এইটো প্ৰথম বিচাৰ হয়। যদি গ্ৰহণ কৰি মৰিল তেন্তে তেওঁ ডাইৰেক্টলি চিয়ল বা হেডিছৰ পৰম দেশত যাব, আব্ৰাহামৰ কোলাত যাব। আৰু যদি প্ৰভুক গ্ৰহণ নকৰাকৈ মৰিছে তেন্তে তেওঁ এই হেডিছৰ এই যন্ত্ৰণা বা সাধাৰণ নৰকত যাব। মাৰ্ক 16:16-17 মতে আৰু জোহন 16:16-17 মতে যিবিলাকে বিশ্বাসী তেওঁবিলাক সুৰক্ষিত। They are saved by Jesus Christ. গতিকে আমাৰ বিশ্বাস আছে, আমাৰ মৃত্যু হ'লেও আমাৰ আত্মাটো সেই পৰম দেশত যাব আৰু শৰীৰটোহে এই কবৰস্থানত থাকিব। যদি সঁচাকৈয়ে বাইবেলৰ মতে আমাৰ আত্মাটো সেই পৰম দেশত থাকে আৰু এই শৰীৰটো এই কবৰস্থানত থাকে, তেন্তে কবৰস্থানক কিয় চাফ চিকুণ কৰাৰ দৰকাৰ? কবৰস্থানত গৈ মমবাতি জ্বলোৱাৰ কি প্ৰয়োজন? প্ৰয়োজন আছে, কাৰণ বাইবেলে কৈছে যীশুখ্ৰীষ্টই যেনেকৈ মৰি তৃতীয় দিনা পুনৰ জীৱিত হৈছিল, পুনৰ উত্থান হৈছিল, তেনেকৈয়ে বিশ্বাসীবিলাকেও এদিন উঠিব। যাক কোৱা হয় ৰেপচাৰ, যাক কোৱা হয় কৈনিগ্ৰী ভাষাত হাৰপাকে চমেঠা বুলি কোৱা হয়, আৰু অসমীয়াত ৰূপান্তৰিত বুলি কোৱা হয়, বা তুলি নিয়াৰ সময় বুলি কোৱা হয়, বা পুনৰ উত্থানৰ সময় বুলি কোৱা হয়। বাইবেলে কৈছে প্ৰথম থিছলনিকিয়া 4:14-17 কৈছে, কিয়নো যীশু মৰি পুনৰাই উঠিল। ইয়াক যদি আমি বিশ্বাস কৰোঁ তেনেহ'লে আমি ইয়াকো বিশ্বাস কৰোঁ যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত মৃত্যু হোৱা সকলোকো যীশুৰ লগত লৈ যাব। প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কওঁ যে আমি যিমান লোক জীয়াই আছোঁ আৰু প্ৰভুৰ আগমনত যিমান লোক অৱশিষ্ট থাকিম, আমি সকলোৱে কোনোমতে সেই মৃত্যুৰ লোকসকলতকৈ আগে নাযাওঁ। কিয়নো প্ৰভু নিজে জয়ধ্বনি প্ৰধান স্বৰ্গৰ দূতৰ স্বৰ আৰু ঈশ্বৰৰ তুৰি বাধ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব। তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকসকলে প্ৰথমে উঠিব। তাৰ পাছত আমি যিসকল জীয়াই থাকিম সেই সময়ত আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁলোকৰ সৈতে আমাকো মেঘৰ মাজত তুলি নিয়া হ'ব, আৰু এইদৰে আমি সদায় প্ৰভুৰ সাক্ষাতে থাকিম। এই ঘটনাটোত আমাৰ কবৰ স্থানত থকা শৰীৰটো আৰু সেই পৰম দেশত থকা আত্মাটোৰ সৈতে ৰিইউনাইটেড পুনৰ সংযোগ হ'ব আৰু এক নতুন শৰীৰ হ'ব, যাক কোৱা হয় গ্লৰিফাইড বডি বা ৰিজাৰেক্টেড বডি, অৰ্থাৎ মহিমাবান্তিত শৰীৰ বা মহিমাময় শৰীৰ বা পুনৰ উত্থানৰ শৰীৰ বা গৌৰৱান্বিত শৰীৰ। যিটো শৰীৰ যীশুখ্ৰীষ্টৰ দৰে হ'ব, উজ্জ্বল বগা বৰ্ণৰ, আত্মাৰ দৰে, ৱাল পাৰ হৈ যাব, বেৰা আৰ পাৰ হৈ যাব, আৰু যদি ইচ্ছা কৰে তেন্তে আমি স্পৰ্শ কৰিব পাৰিম, টাচ কৰিব পাৰিম যীশুখ্ৰীষ্টৰ দৰে। আৰু আমি যিমান জীয়াই থাকিম, আমি জীয়াই থকা সকলৰো আমাৰ শৰীৰটো ট্ৰান্সফৰ্ম হৈ যাব, ৰূপান্তৰিত হৈ যাব, পৰিৱৰ্তন হৈ যাব। এই শৰীৰটো, এই বডিটো ইনকাৰ্পটেবল, অক্ষতা হ'ব, ক্ষয় নাযায় কেতিয়াও। নতুন সক্ষমতা পাম, নতুন সামৰ্থ্য পাম, সম্পূৰ্ণ আত্মিক হ'ব, সম্পূৰ্ণ পবিত্ৰ হ'ব, নতুন বস্ত্ৰ পিন্ধিবলৈ পাম। বাইবেলে কৈছে 1 কৰিন্থিয়া 15:51-57 কৈছে, চাওক মই তোমালোকক এটি নিগুড তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহ'ম, কিন্তু চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। এক মুহূৰ্ততে যেতিয়া শেষ তুৰি বাজিব তেতিয়া চকুৰ পলকতে সেয়া ঘটিব। তুৰি যেতিয়া বাজিব তেতিয়া মৃতৰ লোকসকলে অক্ষণীয় হৈ উত্থিত হ'ব আৰু আমি সকলোৱে ৰূপান্তৰিত হ'ম। কিয়নো এই ক্ষয়নশীল দেহাই অক্ষতাৰ বস্ত্ৰ পিন্ধিব আৰু সেই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষতাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে বোলে জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, সেয়ে সিদ্ধ হ'ব। হে মৃত্যু তোমাৰ জয় ক'ত? হে মৃত্যু তোমাৰ হুল ক'ত? এই তুলি নিয়া ঘটনাটো যিকোনো মুহূৰ্তত হ'ব পাৰে। ইয়াৰ কোনো সময় বা বিশেষ দিন নিৰ্ধাৰিত কৰি দিয়া নাই। গতিকে কবৰস্থানত থকা বিশ্বাসীবিলাকৰ শৰীৰটো এদিন সেই আত্মাটোৰ সৈতে ৰিইউনিফিকেশ্যন, পুনৰ সংযোজন হ'ব, পুনৰ এক হ'ব। সেইবাবেই আমি কবৰস্থানত প্ৰাৰ্থনা কৰোঁ। কিন্তু প্ৰাৰ্থনা কৰোঁ বুলিয়েই অন্য ধৰ্মৰ দৰে তাত যে কিবা আত্মা বা ভূত আছে এনে নহয়। তাত একো নাই, মাথো আছে শৰীৰটোহে। আত্মাটো ৰেষ্ট এণ্ড পিচ, শান্তিত জিৰণি পাইছে। আমি সকলোৱে এদিন আমি মৰিব লাগিব, কিন্তু যিহেতু আমি প্ৰভুক বিশ্বাস কৰোঁ গতিকে নিশ্চয় আমি শান্তিত জিৰণি পাম। গতিকে বিশ্বাসীসকল হতাশ নহ'ব, ব্যাকুল নহ'ব। আমি যিহেতু যীশুৰ পাছত যাবলৈ লৈছোঁ, আমি কেতিয়াও ঘূৰি নাযাম। নিশ্চয় এদিন সেই স্বৰ্গত প্ৰভুৰ হাতেৰে ঐশ্বৰ্যস্বৰূপ অম্লান কীৰ্তি পাম।